তিতম বৰাৰ কবিতা বিৰহৰ আবেলি এটাত পাঠ ৰাজকুমাৰ। মই কোন যেন এটি খুটকন বিচাৰি ঘূৰি ফুৰা এটি পৰুৱা, কাৰ গছকত সামৰিব লাগিব মোৰ প্ৰতিকৃত্ৰি, সিও এতিয়া এটা প্ৰশ্ন। কেতিয়াবা নিশাটো বুকুত লৈ শুই থাকোঁ, বৰষুণ জাকৰ টোপোলাবোৰ পিঠিত লৈ দৌৰ মাৰো। সময় মোৰ যেন সমাগত, মোৰ কথাবোৰ শুনা হলে বানে নুবুৰালেহেঁতেন তোৰ খেতিডৰা, মোৰ কথাবোৰ বুজা হলে আয়ে কঙালী চাদৰে নাঢাকিলেহেঁতেন লাজ। ধুমুহাৰ জালত আজি প্ৰতিখন ঘৰ, তথাপিও ভোকৰ দৰত তয়ো ময়ো লেটা হৈ পৰি থাকোঁ দুখন পাখীৰ বাবে, কোনোবা যেন চৰাইৰ ঠোঁটত পৰি বিলীন কৰোঁ নিজকে। হেৰুৱা সপোনবোৰ আৰু মোক নেদেখুৱাবি তই। গা গছত মঙহ নাই আজি, কুৰুকি মোহাৰি কাৰ চকীৰ খুৰা হবিগৈ, তয়ো নাজানো ময়ো নাজানো। এটি দিন এটি ৰাতি, একেই জোন বেলি তৰা, এখন আকাশ কেতিয়াবা গোমা কেতিয়াবা ফৰকাল। তোৰ চকুবোৰ ৰঙা, মোৰ সেউজীয়া, পাৰ্থক্য সিমানেই। তৰা গুঠি মই নবনাওঁ আকাশ, যাগৈ তাতে থাক, সুখ তোৰ পিঠিৰ কোজ, সময়ে গিলা নুবুজা নাটকৰ চৰিত্ৰ হৈ। তই যাগৈ, তই যাগৈ, তই যাগৈ।